চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু সদায় ভিডিঅ'ৰ দৰে আজি ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও উপকৃত হ'ব আশা কৰোঁ। নিশ্চয় আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মই আমাৰ বাহিৰৰ পৰাই আপোনালোক স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'লৈ। আৰু এয়া যে মোৰ বেগত এয়া দেখিছে মনি প্লাণ্টজোপা, আৰু এইজোপা মই কেনেধৰণে গ্ৰ'থ কৰিছোঁ সেয়াই মই আপোনালোকক আজি দেখাম। আৰু এতিয়া মই বেক কেমেৰা আপোনালোকক দেখাই আছোঁ। এয়া চব মনি প্লাণ্টজোপা কি ধুনীয়াকৈ গ্ৰ'থ হৈছে। আৰু এনেধৰণে এয়া জোঁটৰ ৰছীয়েদি মই এনেধৰণে এডাল পাইপ আছিলে, যিবোৰ আমাৰ এইবোৰ পানীৰ পাইপৰ কাৰণে পাইপবোৰ অনা হয় পানীৰ কামবোৰ কৰিবৰ কাৰণে। গতিকে তাতে মই জোঁটৰ ৰছীডাল মেৰিয়াই দিছোঁ। পাইপডাল হৈছে এইডাল পাইপ, দেখিছেনে? এইডাল পাইপডাল, আৰু এই পাইপডালতে মই এনেধৰণে জোঁটৰ ৰছীডাল মেৰিয়াই দিছোঁ। আৰু ইমান ধুনীয়াকৈ মনি প্লাণ্টজোপা গ্ৰ'থ লৈছে, দেখিছেনে? আৰু অকণমান মাজে মাজে শিপাবোৰ ধৰি ৰাখিবৰ কাৰণে মই এয়া ৰছী লগাই দিছোঁ। এয়া অকণমান ৰছী বান্ধি দিয়াৰ পিছত যেতিয়া শিপাডাল ধৰি যায় তেতিয়াহ'লে প্ৰয়োজন নহয়, ৰছী পিছত কাটি দিব পাৰিব। এনেধৰণেই মই মনি প্লাণ্টজোপা গ্ৰ'থ কৰিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। হয়তো আপোনালোকেও যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকে কৰিব পাৰিব এনেধৰণে মনি প্লাণ্ট। তেনেহ'লে দেখিলে মই কেনেধৰণে মনি প্লাণ্টজোপা গ্ৰ'থ কৰিলোঁ আপোনালোকক দেখালোঁ, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এয়া এতিয়া মই চাদৰ এখনত লগাবৰ বাবে এটা পাৰি বনাই আছোঁ, আৰু এই পাৰিটো মই কেনেকৈ বনাইছোঁ সেয়াই মই এতিয়া আপোনালোকক দেখাম। আৰু মই 3 চেণ্টিমিটাৰ দেখিছে আপোনালোকে, 3 চেণ্টিমিটাৰ জোখত এই পাৰিটো বনাইছোঁ। আপোনালোকে ডাঙৰকৈও বনাব পাৰিব, যিমান ইচ্ছা আপোনালোকে 4 চেণ্টিমিটাৰ 5 চেণ্টিমিটাৰ ডাঙৰকৈ মানে বহলকৈ আপোনালোকে পাৰিটো বনাব পাৰিব। সেই হিচাপত আপোনালোকে আঁকি ল'ব লাগিব। আৰু মই 3 চেণ্টিমিটাৰ হিচাপতে আঁকি লৈছোঁ। আৰু দেখিছেনে অকণমান দূৰে ঘনকৈ এনেধৰণে সমানকৈ চিন পাৰি লৈছোঁ। আৰু কেনেধৰণে কৰিব লাগিব আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, তেতিয়া সুন্দৰকৈ বুজি পাব। আৰু এতিয়া মই যিকোনো এঠাইত উলিয়াই লৈছোঁ, যিহেতু ফ্ৰেমটো তললৈকে যোৱা নাই, গতিকে মই যিমানখিনিৰ পৰা সুবিধা হয় সিমানখিনিৰ পৰাই কৰিছোঁ। তাৰপিছত মই ফ্ৰেমটো আঁতৰাই তলৰখিনি কৰি ল'ম পুনৰ। গতিকে দীঘলকৈ আপোনালোকে যিমান দীঘলকৈ পাৰিটো বনাব তেনেধৰণেই পাৰিটো বনাব। আৰু মই এই কাপোৰটো চান্দ্ৰী কটন টাইপৰ এটা কাপোৰ লৈছোঁ, একেবাৰে কটনো নহয় আৰু চিল্কো নহয়, তেনেকুৱা ধৰণৰ এটা কাপোৰ লৈছোঁ, যাতে মোৰ সুবিধা হোৱাকৈ মই তেনেধৰণে কাপোৰটো লৈ লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছামতে যিকোনো ধৰণৰ কাপোৰতে এই ডিজাইনটো বা এই পাৰিটো আপোনালোকে কৰি বেলেগ চাদৰত বা মেখেলাত যিকোনো কাপোৰতে লগাব পাৰিব। আৰু এয়া এতিয়া মই প্ৰথমে গোটেই লাইনখিনি এনেধৰণে বনাই ল'ব লাগিব। অকণমান টাইটকৈ কৰিব, বহুত বেছি টাইটো নহয়, কিন্তু একেবাৰে ঢিলাকৈ নকৰিব। ঢিলাকৈ কৰিলে অকণমান বেয়া হয় এই ডিজাইনটো কৰিবলৈ। গতিকে অকণমান টাইটকৈ কৰিব, তেতিয়া ডিজাইনটো খুব ধুনীয়াকৈ ফুটি উঠে আৰু দেখিবলৈও বহুত বেছি ধুনীয়া হয়। এয়া তাৰপিছতে আটাইখিনি লাইন পাৰি লোৱাৰ পিছত এয়া প্ৰথম এটা ডিজাইন উঠালোঁ, দেখিছেনে? আৰু প্ৰত্যেকটো ডিজাইন উঠাবৰ বাবে 6ডাল লাইন আমি ল'ব লাগিব। 6ডাল লাইনৰ ভিতৰতে আমি এই ডিজাইনটো কৰিব লাগিব। যদি আপোনালোকে 7ডাল লয় বা 8ডাল লয় তেনেকৈও ল'ব পাৰিব, ডিজাইনটো অকণমান ডাঙৰ হ'ব। কিন্তু মই 6ডাল চিনৰ ভিতৰতে এই ডিজাইনটো কৰিছোঁ। প্ৰথমে এডাল লৈছোঁ, এয়া দেখিছেনে? তাৰপিছত 2ডাল, তাৰপিছত 3ডাল, তেনেধৰণে বহাই গৈ এই ডিজাইনটো উঠাব লাগিব। আৰু 6 নম্বৰডাল উঠোৱাৰ পিছতে আমি এডালকৈ পেলাই যাব লাগিব। গতিকে কেনেধৰণে কৰিছোঁ আপোনালোকে চাই গৈ থাকক। চাই গৈ থাকিলে সকলোখিনি বুজি পাব। আৰু খুব সহজে কৰিব পৰা এইটো চাদৰৰ পাৰি ডিজাইন। আশা কৰোঁ আজি এই ডিজাইনটো আপোনালোকে ভাল পাব। আৰু কৰি চাব, আপোনালোকে কৰি চালে গম পাব কিমান সুন্দৰ এটা ডিজাইন, আৰু খুব কম সময়ৰ ভিতৰতে কৰিব পৰা এটা ধুনীয়া ডিজাইন।
সূতাডাল লওঁতে মই কোনফালে লৈছো আপোনালোকে মন কৰিব বেজিটোৰ এটা সাইডে এডাল সূতা আৰু আনটো সাইডে এডাল সূতা মানে চেইন চিলাইটো আমি যেন ধৰণে কৰো ঠিক তেনে ধৰণে সূতাডাল ৰাখিব লাগিব আৰু এতিয়া মই ওপৰলে 6 নম্বৰডাললে নিলু দেখিছেনে আৰু তাৰ পিছতে এডাল পেলাব লাগিব এতিয়াৰ পৰা এডাল কমাই আনিব লাগিব গতিকে এতিয়া মই 5 নম্বৰডালত ভৰাব লাগিব এনে ধৰণে এটা পাহাৰ ডিজাইনত খুব সুন্দৰ এটা ডিজাইন হয় আশা কৰো নিশ্চয় আপোনালোকৰো ভাল লাগিছে এই ডিজাইনটো দেখি বা শিকি গতিকে কৰি চাবচোন আপোনালোকেও নিশ্চয় ভাল পাব এয়া মই ডিজাইনটো কৰি হৈ গল আৰু এতিয়া সাইডৰ কাখৰ লাইন গিটা যেহেতু উলাই আছে আৰু দেখিবলৈও বেয়া লাগি আছে গতিকে সাইডৰ বৰ্ডাৰ লাইনটো কিবা এটা কৰি পেলে মাৰিলে হৈ গল গতিকে মই চেইন চিলাইটো দিয়ে সাইডৰ বৰ্ডাৰ লাইনটো কৰিছো আপোনালোকে বেলেগ চিলাইও দিও এই বৰ্ডাৰ লাইনটো কৰিব পাৰিব আৰু এই বৰ্ডাৰ লাইন গিটা কৰি দিলেহে পাৰিটো বেছি ভাল লাগিব আৰু মই চেইন চিলাইটো এডলিয়াকে কৰিছো আপোনালোকে দুডলিয়াকেও কৰি দিব পাৰে দুডলিয়াকে কৰিলেও বহুত বেছি ধুনিয়া হ'ব এই পাৰি ডিজাইনটো এয়া মই দুইটা সাইডে বৰ্ডাৰ লাইনটো কৰি ললো চকচোন কিমান ধুনিয়া লাগিছে নহয়নে উজ্জ্বল হৈ উঠিছে পাৰিটো গতিকে মই আপোনালোকক কৈছিলো যে মই এডাল চেইন চিলাই দিছো আপোনালোকে ডাবলকেও চেইন চিলাই দিব পাৰে তেতিয়া আৰু অকনমান ভাল লাগিব আৰু মই আৰু অলপ ভাল লাগিবৰ বাবে ষ্টোন লগাই দিম বুলি ভাবিছো যেহেতু মোৰ এইবোৰ সৰু সৰু ষ্টোন আনি থোৱা থাকে গতিকে মই ষ্টোন লগাই দিম আৰু অকনমান পাৰিটো দেখনিয়াৰ হ'বৰ বাবে যদি আপোনালোকে ইচ্ছা কৰে নিদিবও পাৰে মই দি দিছো দেখিবলৈ আৰু অকনমান ধুনিয়া হ'ব গতিকে ভিডিওটো হেকলৈকে চাই থাকক কিমান বেছি ভাল লাগিব হেকত পাৰিটো গতিকে আজি ডিজাইনটো মই ইমানখিনতে সামৰিছো আশা কৰো নিশ্চয় আপোনালোকৰ আজি এই সহজ ডিজাইনটো অলপ হলেও ভাল লাগিলে যদি ভাল লাগিলে এটা লাইক কৰিব কমেন্ট কৰি জনাব লগতে সাবস্ক্ৰাইব কৰি কাখতে থকা বেলটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই যেতিয়াই ভিডিওবিলাক দিও নটিফিকেশন পাব আৰু তৎক্ষণাত ভিডিওটো তেতিয়া চাব পাৰিব
এনেধৰণেই মই ষ্ট'নবোৰ লগাই আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। পুনৰ আন এটা সুন্দৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে আপোনালোকক লগ পাম। তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ হৈ থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।